আজি আমি ষষ্ঠ শ্ৰেণীৰ যেটো আদি প্ৰস্তৰ যুগ আমি প্ৰথম ভাগ দ্বিতীয় ভাগ পঢ়িলো সেই প্ৰথম ভাগ দ্বিতীয় ভাগৰ পিছত আমি পাঠৰ প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম পাঠৰ প্ৰশ্নখিনি প্ৰথমতে আলোচনা কৰি লওঁ তাৰ পিছত পাঠভিত্তিক প্ৰশ্ন কিছুমান মই তৈয়াৰ কৰিছো সেই প্ৰশ্নখিনি মই দিম এক নম্বৰতে আছে কি অতি চমুকৈ উত্তৰ দিয়া তাত প্ৰথমটো আছে কি যে কেতিয়াৰ পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল তে আমি যদি উত্তৰ লিখোঁ তেনেহলে দুই প্ৰকাৰ আমি লিখিব পাৰিম এটা হৈছে কি ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল বা অতি প্ৰাচীন বা পুৰণি কালৰে পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল দুইটা লিখিব পাৰি দুইটাই শুদ্ধ হ'ব তাৰ মানে কি হয় ইয়াৰ এটাও বস্তু কেতিয়াৰ পৰা মানুহে বসতি আৰম্ভ কৰিছে সেই কথাটো আমি স্পষ্টভাৱে আমি ক'ব নোৱাৰো অনুমানহে কৰিব পাৰো ইতিহাসে ঢুকি নোপোৱা বা অতি পুৰণি কাল বা প্ৰাচীন কালৰে পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল তাৰপিছত খ নম্বৰটো দিছে কি মানৱ সভ্যতাৰ আদিমতম স্তৰটোক কি যুগ বুলি কোৱা হয় সেইটো জানো আমি মানৱ সভ্যতাৰ আদিমতম স্তৰটোক আমি আদিপ্ৰস্তৰ যুগ বুলি যুগ হিচাপে নামাকৰণ কৰা হৈছে বুলি লিখিলে হ'ব তে সম্পূৰ্ণ বাক্য লিখিব লাগে যদি অতি চমু বুলি কৈছে তথাপিও কিন্তু সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিব লাগিব আদিম যুগৰ মানুহে ক'ত বাস কৰিছিল আদিম যুগৰ মানুহে ক'ত বাস কৰিছিল সেই কথাটো আমি যদি লিখো তেনেহলে দুটা কথা মনলৈ আহে এটা গছৰ তল আৰু গুহাৰ কথা যে আদিম যুগৰ মানুহে ক'তৰ ঠাইত খালি গছৰ তলত আৰু গুহাত বাস কৰিছিল সিধা কথা তাৰ পিছত ঘ নম্বৰটো দিছে কি আদিপ্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ কেনেকুৱা আছিল তে সজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ কেনেকুৱা আছিল বোলে আদিপ্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ ভুটা আৰু খহটা আছিল গহগতি নোহোৱা হেতু কথা পিছত লিখিলেও হ'ব নিলিখিলেও হ'ব হেতু কথা এইখিনি কথা লিখিব লাগিব তাৰ পিছত আছে কি খালি ঠাই পূৰ কৰা দুই নম্বৰটোত আছে খালি ঠাই পূৰ কৰা মই খালি ঠাইখিনি পূৰ কৰি দিছো খালি ঠাই পূৰ কৰি দিয়াৰ পিছতেই তোমালোকে চাই ল'বা সকলোৱে যে আদিপ্ৰস্তৰ যুগৰ মানুহবোৰ আছিল দেশ অৰ্থাৎ আদিপ্ৰস্তৰ যুগৰ মানুহবোৰৰ ঘৰ চৰ নাছিল সেইকাৰণে তেওঁলোকক অঘৰী বুলি কোৱা হৈছে আদিপ্ৰস্তৰ যুগৰ মানুহবোৰ আছিল অঘৰী আদিপ্ৰস্তৰ যুগৰ মানুহে গছৰ তল বা দেশত বসবাস কৰিছিল গছৰ তল বা গুহাত বসবাস কৰিছিল সিধা কথা তাৰপিছত আদিপ্ৰস্তৰ যুগৰ আদিম যুগৰ মানুহবোৰ প্ৰধানকৈ শিকাৰী বা দেশ আছিল দেশ এটো যে কি খাদ্য সংগ্ৰহকাৰী প্ৰধানকৈ শিকাৰী বা খাদ্য সংগ্ৰহকাৰী আছিল তাৰপিছত ঘ নম্বৰটো হৈছে কি আদিপ্ৰস্তৰ যুগৰ মানুহে খাদ্য বিচাৰি খাদ্যবিলাক দেশ খাইছিল অৰ্থাৎ কেঁচাই খাইছিল খাদ্যবিলাক সেই কথাটো আমি লিখিব লাগিব তাৰপিছত শেষৰটো হৈছে কি সম্ভৱতঃ এই যুগৰ দেশ সৎকাৰৰ ব্যৱস্থা নাছিল দেশ সৎকাৰ মানে শৱদেহ সৎকাৰ শৱদেহৰ সৎকাৰৰ ব্যৱস্থা নাছিল সেইটো হৈছে কথা তাৰপিছত ইয়াত আছে কি শুদ্ধ উত্তৰটোত ৰাইট চিন দিব দিছে তেনেহলে ভুল উত্তৰত ভুল চিন দিব লাগিব তে আমি এনেকৈ লিখিলে বেছি ভাল হ'ব আদিপ্ৰস্তৰ যুগৰ মানুহে বিভিন্ন ধৰণৰ ধাতু বা ধাতুৰ অস্ত্ৰ-শস্ত্ৰ আৰু সজুলি তৈয়াৰ কৰিছিল তেটো মিছা কথা এটো ভুল কথা হয়নে নহয় বাৰু এটো সেইকাৰণে পূৰণ চিনডাল দি দিছো কাৰণ শিলৰ বাহিৰে অন্য বেলেগ ধাতু ব্যৱহাৰ কৰাই নাছিল তে আদিপ্ৰস্তৰ যুগৰ মানুহে শিকাৰৰ সন্ধানত বা খাদ্যৰ বিচাৰি সঘনে ঠাই সলনি কৰিবলগীয়া হৈছিল এটো শুদ্ধ কথা তেওঁলোকে কাৰণ একে ঠাইতে একেখিনি খাদ্য পোৱা নাযায় শেষ হৈ যায় গ নম্বৰটো হৈছে কি জুই আৱিষ্কাৰ আৰু ব্যৱহাৰে মানৱ সভ্যতাৰ বহুতো পৰিৱৰ্তন আনে এটো সত্য কথা জুই আৱিষ্কাৰ হোৱাৰ ফলত তাপৰ পৰা বিদ্যুতৰ পৰা বিভিন্ন বস্তু আৰম্ভ হৈছে এটো শুদ্ধ আদিপ্ৰস্তৰ যুগৰ মানুহে সোণ ৰূপ তাৰপিছত কি আছিল ব্ৰঞ্জ সোণ ৰূপ আৰু তাম আদিৰ অলংকাৰ পিন্ধিছিল কেতিয়াও নহয় এটো জীৱ-জন্তুৰ হাড় জীৱ-জন্তুৰ সেই সকলোবোৰ পিন্ধিছিলে দাঁত জীৱ-জন্তুৰ এনে ধৰণৰ বস্তুবিলাক পিন্ধিছিলে অৰ্থাৎ এটো ভুল আদিপ্ৰস্তৰ যুগৰ অধিবাসীসকলৰ জীৱন ধাৰণ প্ৰণালী কষ্টকৰ আছিল শুদ্ধ কথা তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে ভ্ৰমণ কৰিবলগীয়া হৈছিল তাৰ বাবে এতিয়া হল 4 নম্বৰটো দিছে অকন দীঘলীয়া প্ৰশ্ন মানে 2 বা 3 মাৰ্ক থাকিব এটোত আদিপ্ৰস্তৰ যুগৰ মানুহৰ অস্ত্ৰ-শস্ত্ৰ বা সজুলিৰ বিষয়ে এটা টুকা প্ৰস্তুত কৰিব দিছে তে আমি চাওঁ যে আদিপ্ৰস্তৰ মই উত্তৰটো লিখি দিছো ইয়াতকৈ যদি সুন্দৰ হয় তোমালোকৰ আৰু ভাল হ'ব আদিপ্ৰস্তৰ যুগটো যেহেতু শিল বা পাথৰৰে যুগ আছিল সেয়েহে এই যুগৰ প্ৰায়ভাগ অস্ত্ৰ-শস্ত্ৰ তথা সজুলি শিলৰ দ্বাৰা নিৰ্মিত বা তৈয়াৰী
এই যুগত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ বা সঁজুলিবোৰ ভোটা আৰু খহটা গহগতি নোহোৱা আছিল। শিলৰ অস্ত্ৰ-শস্ত্ৰ তথা সঁজুলি ব্যৱহাৰ কৰাৰ উপৰিও জীৱ-জন্তুৰ হাড়, দাঁত, শিং আদিও চিকাৰ কৰা, মৃত জীৱ-জন্তুৰ ছাল এৰুৱা, ফল-মূল কটা আৰু হিংস্ৰ জীৱ-জন্তুৰ পৰা আত্মৰক্ষা কৰা আদি অনেক কামত সঁজুলি বা অস্ত্ৰ-শস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। এইটো টোকাটো সৰুকৈ লিখি থৈছোঁ, 2 বা 3 মাৰ্কৰ হয়। তে তোমালোকে এটা কাম কৰিবা, ইয়াতকৈ যদি ধুনীয়াকৈ তোমাক যদি কোনোবাই লিখি দিয়ে বা তোমালোকে যদি লিখা তেনেহ'লে ভাল কথা। ইয়াৰ পিছত আছে কি, আদিপ্ৰস্তৰ যুগৰ মানুহে কি কি কাৰণত ঠাই সলনি কৰিবলগীয়া হৈছিল। এইটো হৈছে কি যে আদিপ্ৰস্তৰ যুগৰ মানুহবোৰ মূলতে অঘৰী হোৱাৰ লগতে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী আছিল। অঘৰীটো অঘৰীয়ে, চিকাৰী আৰু লগতে খাদ্য সংগ্ৰহকাৰী। তেওঁলোকে খাদ্যবস্তু উৎপাদন তথা প্ৰস্তুত কৰিব নাজানিছিল। ফলত বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল-মূল খাই সংগ্ৰহ কৰি খাইছিল। চিকাৰৰ সন্ধানত বা খাদ্যবস্তু বিচাৰি তেওঁলোকে সঘনাই ঠাই সলনি কৰিবলগীয়া হৈছিল। এই কথাখিনি আমি লিখি দিব লাগিব। তাৰপিছত 6 নম্বৰটো হৈছে কি যে আদিপ্ৰস্তৰ যুগৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী বা জীৱন যাপন প্ৰণালী বৰ কষ্টকৰ আছিল। কথাষাৰৰ যুক্তিযুক্ততা নিৰূপণ কৰিব দিছে। আমি চমুকৈ লিখিছোঁ, মানে কি হয় 2 মাৰ্কমানত লিখিছোঁ যে আদিপ্ৰস্তৰ যুগৰ মানুহে ঘৰ সাজি একে ঠাইতে বাস কৰিব নাজানিছিল বাবেই লোকসকল অঘৰী আছিল আৰু তেওঁলোকে গছৰ তলত বা গুহাত বাস কৰিছিল। চিকাৰ বা খাদ্য সংগ্ৰহটো দুবাৰ হ'ল, এটা কাটি দিবা। খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰোঁতে কেতিয়াবা হিংস্ৰ জীৱ-জন্তুৰ লগত সহাৱস্থান কৰিব লগা হৈছিল। এনেদৰেই সততে ব্যস্ত থাকিব লগা হোৱাত এই যুগৰ লোকসকলৰ জীৱন যাপন বৰ কষ্টকৰ আছিল। এইটো হৈছে যুক্তি। তাৰপিছত শেষৰ প্ৰশ্নটো হ'ল, শেষৰটো দিছে কি যে আদিপ্ৰস্তৰ যুগৰ অধিবাসীসকলে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম যিহেতু পোৱা নাযায় সাধাৰণতে, সেইকাৰণে মই এই কথাখিনি এনেকৈ লিখি দিছোঁ, তোমালোকে চাবা যে আদিপ্ৰস্তৰ যুগৰ অধিবাসীসকলে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ বা সঁজুলিবোৰ সাধাৰণতে শিলেৰে নিৰ্মিত আছিল। কেৱল চিকাৰ কৰা, মৃত জীৱ-জন্তুৰ ছাল এৰুৱা, ফল-মূল কটা, হিংস্ৰ জীৱ-জন্তুৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবেই জীৱ-জন্তুৰ হাড়, দাঁত, শিং আদি সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। এই কথাখিনি তোমালোকে লিখি ল'বা, প্ৰত্যেকে লিখি ল'বা। ইয়াৰ পিছতে আমি পাঠভিত্তিক প্ৰশ্নখিনিলৈ যাম। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে কাষৰ ৰঙা বটনটো চুই দি কাষৰ ঘণ্টিটো চুই দি পেলাই সদায় মই যিমানবোৰ মানে ভিডিঅ' দিম, সকলো ভিডিঅ' তেওঁলোকে পাই যাব। সেয়েহে সকলোকে অনুৰোধ কৰিছোঁ যে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ আৰু মোৰ পাঠবোৰ চাবৰ বাবে। তোমালোকৰ কিবা প্ৰশ্ন থাকিলে তলত কমেণ্ট কৰি প্ৰশ্নবোৰ জনাবা। মই পিছৰ ভিডিঅ'ত এইটো প্ৰশ্নটোৰ উত্তৰবিলাক দিম। ধন্যবাদ।